সো হেল্লো এভৰিৱান মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ ৰজনীগন্ধা ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ৰজনীগন্ধাই ৰাহুল আৰু প্ৰিন্সিক তোমালোকক পথৰ ভিক্ষাৰী কৰি হ'লেও মই মোৰ প্ৰাপ্যখিনি লমেই বুলি কোৱাত ৰজনীগন্ধা ইমান কেনেকৈ সলনি হ'ল বুলি ৰাহুল আৰু প্ৰিন্সি আচৰিত হৈ পৰিছিল আৰু আনফালে কৌশিকে কলেজৰ চাকৰিটো ৰিজাইন দিছিল এতিয়া বাৰু কৌশিকে কলেজৰ চাকৰিটো ৰিজাইন দিলে বুলি গম পাই জুবিয়ে কি কৰিব বাৰু জানিব পাৰিব আজিৰ খণ্ডটিত ইফালে প্ৰিন্সিয়ে মৈত্ৰীক বাটতে লগ পাই ৰজনীগন্ধা তাহতৰ ঘৰলৈ আহিছিল আৰু দেউতাকৰ ওপৰত কিবা কেছ দিছে বুলি কৈছিল আৰু সেয়েহে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মৈত্ৰী অৰিন্দমৰ ওচৰলৈ যাব আৰু ৰজনীগন্ধাৰ মাক দেউতাকৰ ওপৰত কেছ দিবলৈ আপুনিয়ে তাইক কিয় জোৰ কৰিছে বুলি সুধিবগৈ আৰু আজি ৰজনীগন্ধাই দিয়া কেছটোত যে জৰ্ণা দত্ত হাৰিব সেই কথাটো সমৰেন্দ্ৰই জুবিৰ আগত কোৱাত মই হাৰিবলৈ জন্ম হোৱা নাই বুলি জুবিয়ে সমৰেন্দ্ৰৰ আগত ক'ব এতিয়া বাৰু জুবিয়ে ৰজনীগন্ধাক হৰুৱাবলৈ কি কৰিব বাৰু জানিবলৈ চাই থাকক ৰজনীগন্ধা ধাৰাবাহিকখন আৰু আজি মৈত্ৰীয়ে ৰজনীগন্ধালৈ ফোন কৰি তই ইমান দিনে কিয় কৌশিক ছাৰক লগ কৰা নাই বুলি সুধিব আৰু তেতিয়া ৰজনীগন্ধাই মই কৰিব খোজা কামখিনি কৰিবলৈ হ'লে মই কৌশিকৰ পৰা দূৰত থাকিব লাগিব বুলি ক'ব আৰু মই যে কৌশিক ছাৰক বহুত ভাল পাওঁ সেই কথাটো ৰজনীগন্ধাই ক'ব এতিয়া বাৰু ৰজনীগন্ধা আৰু কৌশিকৰ আকৌ লগ কেতিয়া হ'ব বাৰু জানিবলৈ চাই থাকক ৰজনীগন্ধা ধাৰাবাহিকখন আপোনালোকেও যদি ৰজনীগন্ধা ভাল পায় ভিডিঅ'টিত এটা লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ